আমি সমস্তজনে কম বেছি পৰিমাণে বুজিব আৰু সেই কাৰণে আমি সমস্তজনে কি কৰোঁ ই ৰাম মোৰ ইষ্ট দেৱ জাননাই সেৱা কৰিবাৰ নামে উপায় মোৰ ইষ্ট দেৱ জাননাই সেৱা কৰিবাৰ নামে উপায়। সেইজনা মহাহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱৰ আপুনি মই সমস্তজনে বিচাৰি কৰোঁ। ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ লগে লগে পুনশ্চ ৰাতি বিচনাত পৰালৈকে সেইজনাকে বিচাৰি ফুৰোঁ। কিন্তু সেইজনাক পাবৰ বাবে সেইজনাৰ কৃপা আপুনি মই লাভ কৰিবৰ বাবে শাস্ত্ৰই যি নিৰ্দেশ দিছে সেই নিৰ্দেশ আপুনি মই পালন কৰিছোঁ নে নাই কৰা, এইটো আপুনি মই নিজক বিশ্লেষণ কৰিব লাগিব। যদি নাই কৰা তেতিয়াহ'লে পদচন্দই সিদ্ধান্ত দিলে সৰ্বপ্ৰথমে মংগলাচৰণ